আজি বৃহস্পতিবাৰ আৰু সময় বাজিছে এতিয়া 8:30। গৌৰেশ্বৰত আজি বজাৰ দিন, তো এতিয়া এটা নতুন ঠাইলৈ যাব বিচাৰিছোঁ। চ' অলৰাইট গাইজ, মই আপোনালোকক কি কৈ আছিলোঁ যে আমাৰ ওচৰতে ঠাইত মানে ধুনীয়া হৈছে, গতিকে তাত যাব খুজিছোঁ ৰাতিপুৱাই, কাৰণ সেইটো কামতে যাওঁ। চ' বলক গাইজ বলক। চ' এই ৰাস্তাত গাড়ী চলাইছোঁ, এই ৰাস্তাটোৰ অৱস্থাটো চাওক। চৰকাৰ আপোনাৰ কেন্দ্ৰত বিজেপি, ৰাজ্যত বিজেপি। চৰকাৰে অলপ কিবা কিবি কৰি দিব লাগে, কাৰণ টাউনৰ একদম মাছ মজিয়াতে এইটো লগতে টাউন কমিটিও আছে, টেক্স পে' কৰি আছোঁ, ৰাস্তা নাই, ষ্ট্ৰীট লাইট নাই। ATM-ত সোমাওঁ ৰ'ব, অলপ পইচা লাগে। ATM-ত সোমাইছোঁ, অলপ পইচা লওক। চ' গাইজ, মই কি কৈ আছিলোঁ আপোনালোকক যে আমাৰ লোকেল এৰিয়াতে এখন পথাৰত কিবা ফুল ফুলিছে, কি ফুল নাজানো, ধুনীয়া পিংক ফুল। বহুত মানুহে ফটো উঠি আছে। যে বগামাটিৰ আপোনালোকে দেখিবলৈ পাইছে গ্ৰাছলেণ্ড, এই গ্ৰাছলেণ্ডৰ নিচিনাকৈ এখন দলিচা পৰাৰ নিচিনাকৈ ফুল ফুলিছে। সেই ফুল চাবলৈ আমি যাইছোঁ। চাওক আপোনালোকৰ পৰিৱেশ, আমাৰ গৌৰেশ্বৰৰ সেউজীয়া। নৰ্থ ইষ্টৰ এটা বিশেষত্ব আছে যে খুব সেউজীয়া, বাইকবিলাক থাকি আছে। আপোনাৰ বৰ্তমান 20 ডিগ্ৰীমান হ'ব, 20ৰ পৰা আপোনাৰ 18 ডিগ্ৰীমান হ'ব। এই গৈ আছোঁ। সন্মুখত নতুন এটা পেট্ৰল পাম্প খুলিছে, তাত আজি পেট্ৰল ভৰাম বুলি ভাবিছোঁ। পেট্ৰলৰ কোৱালিটি কি কেনেকৈ গম পাম। বৰ্তমান পেট্ৰল আপোনালোকে দেখিব পাইছে 3 আছে। 유난히도 캄캄한다면 나 홀로 너를 생각하네. 이런 기분 설명할 수 없어. 원래 이맘쯤 너와의 여행을 생각했었는데. সেইটো পথাৰটো ফুলখিনি গৌৰেশ্বৰৰ মেইন চিটিৰ পৰা 3 কিলোমিটাৰমান দূৰত হয়। গতিকে এই যিটো ষ্টাইলত ভিডিঅ' কৰি আছোঁ, মট'ব্লগ হয়। মট'ব্লগৰ এমটোৱে নাজানো। যি নহওক, ভিডিঅ' কৰিব চেষ্টা কৰি আছোঁ। গাইজ, আপোনালোকে ভিডিঅ'বোৰ নাচায় আৰু ভিডিঅ' চাই এই ছাবস্ক্ৰাইব নকৰে, সেইকাৰণে ছাবস্ক্ৰাইব কৰক। ফটো লওক বা কেনেকৈ কৰে, মুখৰ পৰাই কথা নোলায় দেখোন। গৌৰেশ্বৰ কলেজ বোলে ইয়াতে এটা কিবা কাৰণত বন্ধ হ'ল। আমাৰ নৰ্থ ইষ্টৰ ইণ্ডাষ্ট্ৰীবিলাক নায়েই, এতিয়া যিটো ক'ৰবাত বন্ধ হয় নেকি, একটোৱেই হয় আৰু ভগৱানেহে জানে। ভগৱানক চিন্তি জীয়াই থাকিব লাগিব। এতিয়া সেইকাৰণে কৈছোঁ, লোকেল মানুহখিনিয়ে যিখিনি কাম কৰে চাওঁ। বন্ধুসকল, মই মোৰ পৰিচয়টো দি লওঁ। মোৰ নাম ৰাহুল চৌধুৰী, আপোনালোকে চাই আছে ৰাহুল চৌধুৰী ব্লগ। আৰু আপোনালোকে যদি নতুন, সকলোকে ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। তাতে চাইকেল চলাই আছিল আৰু ভিডিঅ' কৰিছোঁ। মানুহবিলাকে মোক পাগল বুলি ভাবিছে নেকি, নিজৰ লগত কথা পাতি আছোঁ। কিন্তু হেলমেটৰ ভিতৰত কিজানি কথা পাতিলেও মানুহবিলাকে শুনা নাপায়, বেলেগৰ লগত মোবাইলত কথা পতা যেন পাইছে কিজানি। চ' ব্লগ এইটো মই ঠিকে ৰাজবাৰী চক পাৰ হৈ পেলাই যিখন পথাৰ পায়, তাতে আপোনালোকৰ সেই দলিচা আজি দেখা পাওঁনে নাই নাজানো। অলপচোন যাই চাওঁ।
অভাৰটেক কৰিব। মেইন ৰাস্তাত এনেকৈ ছিংগল হেণ্ড লৈ কথা পতাটো অলপ সুবিধাজনক নহ'ব। গতিকে পথাৰখন যেতিয়ালৈকে নাপাওঁ তেতিয়াহ'লে পথাৰত লগ পাওঁ ব'লা। কল চ' আমি আহি পালোঁ। তো আপোনালোকে কি দেখা পাইছে, কি দেখা পাব এতিয়া আপোনালোকক দেখুৱাওঁ মই। চাওক, এইটো হৈছে আমাৰ গুৰুচৰৰ পৰা অলপমান নাতি দূৰত আপোনালোকে দেখিবলৈ পাইছে। কেনে লাগিছে বন্ধুসকল, চাই কমেণ্ট কৰিব। ইয়াকে চাব আহিলোঁ। আচ্ছা, কেমেৰাত মানে এইটো মূল ৰাস্তা আমাৰ এইটো বগামাটিলৈ যায়, এইফালে গাছবাৰী চক পাৰ হৈ গুৰুশ্বৰ পায়। পথাৰৰ মাজত কেমেৰাত মানুহবিলাকে বহুত তুলিছিল, তো অলপ সেইফালেও আছে। পিছা ক'লে কি হ'ব, ইমান ভাল নালাগে। এই কেমেৰাত কিবা বেলেগ লাগিছিল। নিজে চাব আহিলোঁ কিনো বস্তু গুৰুশ্বৰৰ ওচৰতে বোলে। আহি এনে টাইম পাছ কৰি লাভ নাই ইয়াত বন্ধুসকল। DSLR লৈ পেলাই যদি ফটো তোলে তেতিয়া বেলেগ কথা। এতিয়া সময় আপোনালোকৰ 9 বাজিছে, গতিকে 10 বজাৰ আগত কামত কৰ্মস্থলীত উপস্থিত হ'ব লাগিব। গতিকে সেইকাৰণে অলপ তাড়াতাড়ি কৰোঁ। ATMত সোমালোঁ আৰু ঘৰৰ কাৰণে কিবা কিবি বজাৰ কৰিব লগা আছে। চাওক, মেৰা জান হে। তো বোলো আপোনালোকক একদম ডাইৰেক্ট এতিয়া কৰ্মস্থলীত লগ পাম। ইগনাইশ্যন অন কৰিলোঁ। এতিয়া বাই বন্ধুসকল। মেমৰিৰপৰা দিয়া কাম কৰা তৃতীয় দিন। আপোনালোকে যদি নতুনকৈ এই ভিডিঅ' চাই আছে তেতিয়াহ'লে আপোনালোকক মোৰ পৰিচয়টো দি দিওঁ। মোৰ নাম ৰাহুল চৌধুৰী আৰু আপোনালোকে চাই আছে ৰাহুল চৌধুৰী ব্লগ। গতিকে এতিয়া মহৰীপাৰা আজি তৃতীয় দিন, ভিডিঅ' তৃতীয় দিন, কিন্তু কাম বহুত দিনৰ পৰা কৰি আছোঁ। এতিয়া আপোনালোকক কামৰ আজি আতিয়নি দিব বুজিছোঁ। অ'কে গাইছ, চাওক, স্পেচিয়েল একো নাই বন্ধুসকল। আজিও এই কনচিলৰে কাম কৰি আছে। এই পাইপ আজি আছে, অলপমান পাইপ লগালোঁ। আপোনালোকক দেখুৱাওঁ পাইপ লগোৱা কামখিনি। এই চাওক বন্ধুসকল, এয়া জংচন বক্স বুলি কয়, এইবিলাক আমি লগাই দিলোঁ। কেনেকৈ লগাইছোঁ আপোনালোকক দেখুৱাই দিলোঁ। এনেকৈ গুণাৰে বান্ধো আমি, ক্লিপ মাৰিলে এনেকৈ উঠি থাকে ওপৰতে, উঠি থাকে। এই গাইছ দংকল ফুটি আছে কাৰণ ৰাজস্থানৰ পৰা পাকত বনোৱাৰ কাৰণে ফোন কৰিছিল আৰু
দেখা না এই কাম কৰা থকাৰ মাজতে আমি এনজয়মেণ্ট কৰি আছো অলপ ৰেষ্ট লৈছো গাইজ ধাম ধাম বজাৰটো আনা বোলাছো পাহৰি থকা নেকি পুৰা মাৰা কুৰুমা কেতিয়া মাৰিছা